আপোনাৰ কাণখনত বাৰু অলপ শুনাৰ অসুবিধা পাইছে নেকি? আপোনাৰ শিশুটিয়ে 2 বছৰলৈকে আপোনাৰ বা 1 বছৰৰ ভিতৰত এটা শিশুৱে যিখিনি ক্লিক মাৰিলে এটা চাউণ্ডৰ যে ৰিয়েকশ্যন কৰিব লাগে, সেই ৰিয়েকশ্যনটো আপোনাৰ শিশুটোৱে কৰিছে নে নাই কৰা? আপোনাৰ ঘৰত বয়সস্থ যদি মানুহ আছে বা কাণখনে যদি শুনাত কিছু অসুবিধা পাইছে, ধৰক টিভি চাই আছে, টিভি চাই থকাৰ সময়ত টিভিৰ চাউণ্ডটো বঢ়াই লৈ তেওঁ টিভি শুনাৰ এটা অভ্যাস হৈছে নেকি? আপুনি অলপমান ঘৰতে পৰ্যবেক্ষণ কৰক আৰু অতি সোনকালে আপোনালোকে নিজৰ কাণখন অন্ততঃ পৰীক্ষা কৰক। কাণত মেচিন ল'ব লাগিব নে নাই সেয়া ডক্তৰৰ পৰামৰ্শ বা অডিঅ'লজিষ্টৰ পৰামৰ্শ অনুসৰি দিয়া হ'ব। কিন্তু আপোনাৰ কাণখন গুৰুত্বপূৰ্ণ অংগই হ'ল কাণ। গতিকে কাণখনক কেনেধৰণে পৰীক্ষা কৰিব পাৰি এই সবিশেষ তথ্য জানিবৰ কাৰণে আপোনালোকে নৌকা হিয়াৰিং এইড চেণ্টাৰ, আমাৰ যি লাখটকীয়াত হেড অফিচ, আমাৰ ABCত আছে আমাৰ অফিচ, আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব পাৰিব। এই চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। আমাৰ লগত থাকিব বিভিন্ন অসমৰ গুৱাহাটীত থকা জ্যেষ্ঠ অডিঅ'লজিষ্ট, জ্যেষ্ঠ ENT বিষয়া, সকলো বিষয়া আমাৰ লগত থাকিব আৰু প্ৰতিদিনাই আমি আপোনালোকৰ কাৰণে লৈ আহিম যে কাণৰ কাৰণে কেনেধৰণৰ সাৱধান আপোনালোকে হ'ব লাগে বা কাণখন কেনেধৰণে পৰীক্ষা কৰিব লাগে। এই সকলোবোৰ তথ্যৰ কাৰণে আপোনালোকে এতিয়াই এই চেনেলটো লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক বন্ধুবৰ্গৰ মাজত, আৰু চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। ধন্যবাদ। অধিক তথ্যৰ বাবে আপোনালোকে আহিব পাৰে নৌকা হিয়াৰিং এইড চেণ্টাৰ। আমাৰ হেড অফিচ হৈছে 1st ফ্ল'ৰ এবভ NH জুৱেলাৰ্ছ, পোল J আলি ৰোড, লাখটকীয়া, গুৱাহাটী। আৰু আমাৰ ABCৰ অফিচৰ ঠিকনা হৈছে 2nd ফ্ল'ৰ চনমতি প্লেজা এবভ অশোকা ফাৰ্নিচিং, ABC GS ৰোড, গুৱাহাটী। আৰু আপুনি কল কৰিও আমাৰ লগত যোগাযোগ কৰিব পাৰিব। কল কৰক 9577777958 আৰু 7086049696।